সো হাই ফ্রেন্ডস, আজি এটা ভিডিও লৈ আহিছোঁ। কেতিয়াবা আমি হয়তো ভেজাল তেল ভৰাই দিওঁ, কিবা অসুবিধাৰ কাৰণে আমি হয়তো বাইকত তেল ভৰাবৰ কাৰণে বা গাড়ীতে হওক তেল ভৰাবৰ কাৰণে জাষ্ট মই বাইকৰ কথা লৈ আহিছোঁ। বাইকত তেল ভৰাবৰ কাৰণে হয়তো ডিপুত যাব নোৱাৰোঁ, তেল ডিপুত যাব নোৱাৰোঁ। কেতিয়াবা অসুবিধাৰ কাৰণে আমি গাঁৱৰ পৰাও তেল ভৰাই দিওঁ, আৰু কিছুমান তেল হয়তো কেৰাচিন মিক্স থাকে বা ভেজাল থাকে, কি ভৰোৱা থাকে ভেজাল থাকে। সেই ভেজাল তেলটো ভৰালে বাইক কেতিয়াবা প্ৰব্লেম দিয়ে, ষ্টাৰ্ট বন্ধ হৈ যায়। সেই ভেজাল তেলটো আমি ঘৰতে কেনেকৈ উলিয়াব পাৰি, চ' সেই ভিডিঅ'টো লৈ আজি আহিছোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে বুজিবলৈ আপোনালোকক সুবিধা হ'ব। চ' বলক। অঁ কোৱা ভাইটি, টাইমিং চেইন কোনটো? টাইমিং চেইন হ'লে সেইটো টাইমিং চেইনটো বেয়া হয়নে? এনেই নতুন বাইক কিনিলে কিমান দিনমান ভাল যায় টাইমিং চেইনটো? টাইমিং চেইন এইটো ৰানিং বেছি হ'লে হয় আপোনাৰ 3 বছৰ 4 বছৰ পিছতো গুচি যায়। এইটো টাইমিং চেইনটো লং হৈ যায় না, কিন্তু ইয়াৰ ভিতৰত বল থাকে, বলটো হোৱাৰ পিছত এইটো টাইমিং চেইন ঢিলা হৈ যায়। বল টাইমিং চেইন এডজাষ্ট কৰিব পাৰি, ঢিলা চিলা হ'লে যদি এডজাষ্ট কেনেকৈ কৰে সেইটো মই দেখাই দিছোঁ। ড্ৰাইভাৰটো এতিয়া এনেকৈ সোমাব নোৱাৰি না। স্ক্ৰু ড্ৰাইভাৰ এইটো খুলিব পাৰি না? এইটো এনেকৈ আছে, কিন্তু ইয়াতে এতিয়া সোমাব নোৱাৰি, কাৰণ এইটো খুলিব লাগিব। অল বডিটোৱে খুলিব লাগিব? অল বডি নহয়, টুল বক্সটো আছে, টুল বক্স খুলিব লাগে। আপোনাক মই শ্বৰ্টকাট দেখাইছোঁ। হয়, ইয়াত মানে ঘাট বনোৱা আছে আগতে? এইটো মানে ঘাট বনোৱা আছে দিলোঁ। এইটো খোলাৰ পিছত আহি যাব, ইয়াৰ ভিতৰত আছে এডজাষ্টটো, ঠিক আছে না। ইয়াত আমি এনেকৈ সৰু স্ক্ৰু ড্ৰাইভাৰ ঢালি এইটো ৰাইট ছাইডত ঘূৰালে এইটো লুজ হ'ব, এইটো ৰাইট লেফ্ট ঘূৰালে এইটো এডজাষ্ট হৈ যাব না, এডজাষ্ট হৈ যাব। আচ্ছা, তেতিয়াহ'লে ইয়াৰ পৰা মানে টাইমিং চেইনটো এডজাষ্টমেণ্ট কৰিব পাৰি। আৰু টাইমিং চেইন যে ঢিলা হৈছেতো কেনেকৈ গম পাব? এইটো চাউণ্ড ওলাব একটা। কেনেকৈ চাউণ্ড ওলাব? এইটো মিহি পাতলা খেটখেট চাউণ্ড একটা ওলাই থাকিব। তেতিয়াই গম পাই যাবানে মানে টাইমিং চেইনটো ঢিলা হৈ গৈছে বুলি? ঢিলা হৈ গৈছে। তাৰপিছত এইটো এডজাষ্ট কৰি চাব লাগে, যদি এডজাষ্ট কৰাত হৈ গ'ল, হয়, এডজাষ্ট কৰা মিলাত যদি হৈ গ'ল যে টাইমিং চেইন এডজাষ্ট ঠিক আছে, আৰু যদি এইটো নোহোৱাৰ পিছত যদি এইটো নহয় তেনেহ'লে আমি ৰকাৰটো চাওঁ। ৰকাৰটো মানে কোনটো ৰকাৰ? আচ্ছা, এইটো চেল্ফ হয় না? এইটো চেল্ফ হয়। এইটো ষ্টাৰ চিটিৰ হেডটো? ষ্টাৰ চিটিৰ হেড। তো মই আপোনাক দেখাইছোঁ। তো 8 নম্বৰ ইনকাম এইটো হ'ল ৰকাৰ। এইটো হয় না? টাইমিং চেইন এডজাষ্ট কৰিবলৈ এইটো ৰকাৰ ঢিলা টাইট কৰে নেকি? নাই, এইটো ৰকাৰৰ চাউণ্ড যেতিয়া ওলায় তো এইটো আমি কৰোঁ। তো এইটো ইয়াত পুলাৰ আছে, পুলাৰটো এতিয়া নাই, মই পুলাৰ দেখাব নোৱাৰিলোঁ। তো এইটো যোনটো আছে এইটো যেতিয়া ঢিলা হৈ যায় না। ইয়াত টাইমিং চেইন ক'ত লাগে? টাইমিং চেইন এইটোত যে লাগে, এইটোত লাগিলে ভিতৰত কেনেকৈ চাউণ্ড কৰিব? সিফালে ভিতৰত চাউণ্ড মানে কি, যেতিয়া টাইমিং চেইনটো ঘূৰে, টাইমিং চেইনটো ঘূৰিলে এইটো আপ এণ্ড ডাউন হয়, ঠিক আছে না? এইটো বস্তু আপ এণ্ড ডাউন হয়। এইটো কম্প্ৰেছাৰৰ কাৰণে এইটো হয়। তো এইটো যেতিয়া এনেকৈ ঢিলা থাকে, এইটো ইমানটো প্লে থাকিলে এইটো চাউণ্ড কৰিব। অলপ ঢিলা থাকিলে চাউণ্ড কৰিব। এইটো একদম শ্লাইড থাকে। আচ্ছা, এইটো হ'ল ষ্টাৰ চিটিৰ কেৰেংটো হয়। এইটো কানিক ৰড বনোৱা হৈছে, এই ৰডটো। তো এই ৰডটো বনোৱাৰ পিছত আমাৰ আহি যায় পিষ্টন লাগে, এইটোত এইটোত লাগে। এইটো ধৰক বেলেগ গাড়ীৰ হয় পিষ্টন, মই দেখাই আছোঁ। এই পিষ্টনটো এইটোতো লক থাকে, এইটোৰ পৰা চিজ হৈ গ'ল। কোনটো লক থাকে? এইটো কি চিজ হৈছে? এইটো চিজ হৈ গৈছে পূৰা, এইটো মামৰে পাই পেলাই চিজ হৈ গ'ল। তো এইটো যোনটো পিংটো থাকে, এই পিংটো ইয়াত লাগে, লাগি বস্তুটো এনেকৈ হৈ থাকে। আচ্ছা আচ্ছা। আৰু পিষ্টনটো ইয়াৰ যোনটো হেৰি টাইমিং চেইনৰ লগত একো পিষ্টনৰ খেল নাই না? একো খেল নাই। এইটো হ'ল কেৰেং। তো পিষ্টনটো ইয়াত লাগে, ঠিক আছে না? পিষ্টনটো ইয়াত লাগে। আপোনাক মই গ্লেমাৰটোত দেখাইছিলোঁ। এইটোৱে পিষ্টন হয়। আচ্ছা আচ্ছা। তো এইটো যেতিয়া কৰোঁ, আপোনাক দেখাই আছোঁ মই। এক ছেকেণ্ড আহি লওক, সিফালে যায়, গৈ লওক। কেনেকৈ পিষ্টনটো ভিতৰলৈ গুচি গ'ল দেখোন? পিষ্টনটো ভিতৰলৈ গুচি গ'ল, মই কিকটো মাৰি দিলোঁ না। কেতিয়াবা আমি লেতেৰা তেল সোমাই, আমিতো ডাইৰেক্ট কেতিয়াবা ডিপুতো যাব নোৱাৰোঁ, বহুত অসুবিধাৰ কাৰণে আমাৰ ঘৰুৱা তেলো ভৰোৱা হয় কেতিয়াবা। আৰু তেলটোত যেতিয়া ভেজাল থাকে, ভেজাল তেলটো সোমালেতো কেতিয়াবা বাইকৰ ষ্টাৰ্টো বন্ধ হৈ যায়, প্ৰব্লেম দিয়ে। সেই লেতেৰা তেলটো ওলাবৰ কাৰণে আমি কি খুলিব লাগে, আৰু কোনটো জেগাৰ পৰা লেতেৰা তেলটো ওলাই পেলাব পাৰি? টেংকি ৱাছ কৰিব লাগে। টেংকি ৱাছ কৰিব হ'লেতো টেংকি খুলিব লাগিব। এইটোতো গেৰেজত ল'ব পাৰিব, এনেই ঘৰুৱাভাৱে কৰিবৰ কাৰণে এইটো কাৰ্বেটাৰ যোনটো আছে, ইয়াত আছে, ইয়াত অভাৰফ্লো আছে, ঠিক আছে? কোনটো কাৰ্বেটাৰত অভাৰফ্লো যোনটো নাট আছে, মই ভালকৈ দেখাই লওঁ। এইটো এই নাটটো চবে দেখা পাইছে, কাৰ্বেটাৰত চালে গম পাব। এইটো নাটটো, এই নাটটো আমি
ঢিলা কৰি দিম এইটো ঢিলা কৰিলে ইয়াৰ পৰা তেলটো ওলাই আহিব যোনটো লেতেৰা তেলটো থাকিব সেইটো ওলাই আহিব এনেই টেংকিত যদি লেতেৰা তেল ভৰোৱা হয় তো ইয়াত আহি কাৰ্বেটাৰত আহি জমা হৈ যায় কাৰ্বেটাৰত আহি জমা হয় আৰু যদি যোনটো একদম মিক্স তেল থাকে মিক্স তেলটো ধৰক তেলটো ওপৰত থাকে যোনটো পানী থাকে পানী বা কেৰাচিন থাকে সেইটো তলত থাকি যায় আৰু তেলটো ওপৰত থাকি যায় আচ্ছা তলত থকাৰ কাৰণে কাৰ্বেটাৰত আহি জমা কাৰ্বেটাৰত আহি ফাৰ্ষ্টত জমা হয় যোনটো যেতিয়া কাৰ্বেটাৰটো পুৰা ভৰ্তি হৈ যায় যোনটো বাতিটো আছে সেইটো ভৰ্তি হৈ গ'লে তাৰ ওপৰত আহি তাৰপিছত তেলটো জমা হয় আচ্ছা 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 তেতিয়াহ'লে লেতেৰা তেলটো এই কাৰ্বেটাৰতে সোমাই থাকে যেতিয়া আপুনি তেলটো ওলাব বিচাৰে তো সেই নাটটো আপুনি স্ক্ৰুড্ৰাইভাৰ দি কৰিলে হৈ গ'ল ঘৰতে কৰিব পাৰে এইটো তো এই নাটটো খুলি লৈ তেলটো অফ কৰি লোৱা হ'ল তেলটো অফ কৰিলে এইটো কৰিলে যোনটো গেছ পাইপটো আছে তাৰ কাৰ্বেটাৰৰ যোনটো অভাৰফ্ল' পিং আছে তাৰ পৰা ওলাই আহিব পাইপটো তাৰ পৰা পাইপটো তেল ওলাই আহিব না তেলটো ওলাই যি লেতেৰা তেল থাকিব তাৰ পৰা ওলাই আহিব এই কাৰ্বেটাৰত যোনটো পাইপ লগোৱা আছে তলফালে চ' ইয়াত পাইপটো লগোৱা নাই এইটো বনাব দিয়া আছে তো বনাব দিয়া আছে সেইকাৰণে পাইপটো ওলাই লৈছোঁ পাইপটো খোলা আছে না পাইপটো খোলা আছে আচ্ছা আচ্ছা ঠিক আছে এইটোৱে হয় কাৰ্বেটাৰ এইটোৱে কাৰ্বেটাৰ ঠিক আছে দাদা আপুনি যে কাৰ্বেটাৰৰ কথা ক'লে সব বাইকৰে কাৰ্বেটাৰ বাহিৰতে থাকে না সব বাইক মানে কি যোনটো আপোনাৰ স্প্লেণ্ডাৰ গ্লেমাৰ পালচাৰ এইখিনি সব বাহিৰতে থাকে খালি স্কুটিৰ ভিতৰত থাকে চ' শংকৰ বৰ্মন চেনেলটো আপোনালোকে চাই পেলাই যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চ' থেংক ইউ বাই বাই